হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ব্লগলৈ মই পৰিণীতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল পৰিণীতা ক্ৰিয়েশ্যনলৈ। আহকচোন আজিৰ ব্লগটো আৰম্ভ কৰি ব্লগটোৰ শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু মোৰ শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ব্লগটো আৰম্ভ কৰোঁ। মই ওলাই ৰেডি হ'লোঁ। আমাৰ বেটাক উলিয়াবলৈ আছে এতিয়া। বেটাক উলিয়াই ল'ম। তাৰপাছত আজি হ'ল আমাৰ দেহাৰ অন্নপ্ৰাশন, ভাত খাব। মাম খাবনে? মাম খাম কৈ দিয়া। আমাৰ দেহাক আশীৰ্বাদ কৰিব, আমাৰ দেহা যাতে ভাল মানুহ হয় আৰু সৰল মনৰ হয়, সকলোকে একে মনেৰে চাই আৰু শক্তিশালী হয়। আমাৰ ধুনু বেটা ধুনু হয়, সোনকালে ডাঙৰ মানুহ হ'ব লাগে, ভাল মানুহ হ'ব লাগে আৰু সাহসী হয়। সাহসী মানে যিকোনো কাম কৰিবলৈ আগ্ৰহ হয়। আশীৰ্বাদ কৰিব দেই আপোনালোকে। আজি মাম খাম কৈ দিয়া। মই মাম খাম কৈ দিয়া। মাম খাম আজি। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক শেষলৈকে। কেনেধৰণে কৰিছোঁ অলপ দেখুৱাই দিম আপোনালোকক। পেঞ্চিল বক্স উঠাইছে দেই, খুব লিখিব যেন পাইছোঁ। কলমডাল উঠাইছে পেঞ্চিল ফাঁকিটোকে খাই আছে আমাৰ ফুটিটোৱে। টানি দিছে মামা খাব ন। Mamam খাব, mamam খাব, মামু খাব। মামু আজি মামু খাব ন। মামু ৰসগোল্লা অকণমান হাত ধোৱাবলৈ
কিবা এটা দিয়ক সেইটো দিয়ক আমাৰ তুমিটোৱে মামাম খালে ন আজি বা সদায় মামাম খাবতো কি ওলাই খাব আছে আমাৰ মামাম খাই হৈ গ'ল ন এইফালে Hi girl, ambek mama Faila no?
Oma. Ada mama tadi mana dah? Ada. Ayo dengerin aku. Langsung udah balik. Gini lagi tuh. Wah. Buah dong. Bismillah khabo. Aja. Buat apa? Deh, buat. Deh. Waduh lagi. Oh, kaya. Aku kan. Ada mah? Ya, baik. Supaya Hai girl, aji bahannya banyak. Oh, iya hasilnya. Kuponi deh. Iya hasilnya. Kupon bisa. Kalau sana দেহা খেলি আছে দেহা মানুহ খেলি আছে এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ গুড নাইট বাই বাই কৈ দিয়া বেটা বাই বাই কৈ দিয়া গুড নাইট ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব আপোনালোকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ কান্দিছে বেটাও আমনি কৰিছে এতিয়া ৰাতি 10টা বাজিলে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ গোটেইখিনি সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ কেইটামান দেখুৱালোঁ আপোনালোকক ঠিক আছে গুড নাইট বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ